হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই বনাব লৈছোঁ মাছৰ ডিম। এই মাছৰ ডিমখিনি মই আগতে বইল কৰি ৰাখিছোঁ। এইফালে তেলত এতিয়া মই দিম পিঁয়াজ, জলকীয়া। ধুনীয়াকৈ ভাজি ল'ম এইখিনি। তাৰপিছত ইয়াত মই দিম বিলাহী, আৰু বিলাহীখিনি দিয়াৰ লগতে মই অকণমান ইয়াত নিমখ দি দিম, তেতিয়া বিলাহীখিনি সোনকালে সিজে। এয়া হৈয়ে গৈছে, আৰু এতিয়া মই ইয়াত অকণমান হালধি দিছোঁ। এয়া হৈয়ে গৈছে। এতিয়া মই ইয়াত মাছৰ ডিমখিনি দিম, আৰু এতিয়া অকণমান ইয়াত পানী দিম। এতিয়া অকণমান ৰেড চিলি আৰু জীৰা পাউডাৰ দিম। মাছৰ ডিম কোনে কোনে খাই ভাল পায় বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ দেই। এয়া কাটি ৰখা ধনিয়া অকণমান দিছোঁ। এয়া হৈয়ে গৈছে, চাওকচোন ইমান ধুনীয়া লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।